জিডিপিৰ আধাৰত বৰ্তমান ভাৰতৰ 10খন আটাইতকৈ ধনী ৰাজ্য মানে তো টপ 10 ৰিচেষ্ট ষ্টেটছ অফ ইণ্ডিয়া ভাৰতৰ 10খন আটাইতকৈ ধনী ৰাজ্য বলক গাইছ এখন আমি কৰোঁ চাই লওঁ ইন ডিটেইলছত জিডিপিৰ আধাৰত 10খন আটাইতকৈ ধনী ৰাজ্য চ' নাম্বাৰ 1ত আহিলে আপোনাৰ এইখন নহয় এইখন মহাৰাষ্ট্ৰ এইখন হ'ল আপোনাৰ জিডিপিৰ আধাৰত বৰ্তমান আটাইতকৈ ধনী ৰাজ্য বুলি ক'ব পাৰি আৰু ইয়াৰ আপোনাৰ চাই লওক কিন্তু মহাৰাষ্ট্ৰ আপোনাৰ জিডিপি ফৰ দ্য ইয়াৰ 2023 to 2024 মতে আপোনাৰ জিডিপিৰ আপোনাৰ টোটেল হেৰি হ'ল আপোনাৰ জিডিপি 38.79 লাখ ক্ৰ'ৰ হয় ঠিক আছে জিডিপি এইটো আছিল আপোনাৰ মহাৰাষ্ট্ৰ 38.79 লাখ ক্ৰ'ৰ মহাৰাষ্ট্ৰ নাম্বাৰ 1ত তাৰপিছত নাম্বাৰ 2ত আহিলে আপোনাৰ এইখন তামিলনাডু আৰু ইয়াৰ জিডিপি হ'ল আপোনাৰ তামিলনাডুৰ বৰ্তমান 2023 to 2024 লৈকে জিডিপি হ'ল আপোনাৰ তামিলনাডুৰ 28.3 লাখ ক্ৰ'ৰ তামিলনাডু চ' এইখন আছিল তামিলনাডু নাম্বাৰ 2ত চ' নাম্বাৰ 3ত আহিলে এইখন আপোনাৰ গুজৰাট আৰু গুজৰাটৰ জিডিপি হ'ল আপোনাৰ 2023 to 2024 গুজৰাটৰ জিডিপি আপোনাৰ হ'ল 25.62 লাখ ক্ৰ'ৰ ঠিক আছে মানে 25.62 লাখ ক্ৰ'ৰ গুজৰাট নাম্বাৰ 3ত তাৰপিছত গুজৰাটৰ পিছত আহিলে নাম্বাৰ 4 মানে নাম্বাৰ 4ত আহিলে আপোনাৰ এইখন কৰ্ণাটক আৰু ইয়াৰ জিডিপি হ'ল আপোনাৰ 25 লাখ ক্ৰ'ৰ একৰ্ডিং টু 23 to 24 মানে 2023 to 2024 জিডিপি হ'ল আপোনাৰ মোটামুটি 25 লাখ ক্ৰ'ৰ কৰ্ণাটক নাম্বাৰ 4 তাৰপিছত নেক্সট মানে নাম্বাৰ 4ত আহিলে কৰ্ণাটক তাৰপিছত নাম্বাৰ 5ত আহিলে উত্তৰ প্ৰদেশ আৰু ইয়াৰ জিডিপি চাই লওক ইয়াৰ জিডিপি হ'ল আপোনাৰ উত্তৰ প্ৰদেশৰ জিডিপি আপোনাৰ 2023 to 2024 ৰিপৰ্ট মতে আপোনাৰ 24.39 লাখ ক্ৰ'ৰ মানে 24.39 লাখ ক্ৰ'ৰ উত্তৰ প্ৰদেশ নাম্বাৰ 5 চ' নেক্সট নাম্বাৰ 5ৰ পিছত আহিলে আপোনাৰ নাম্বাৰ 6 মানে নাম্বাৰ 6ত আহিলে আপোনাৰ ৱেষ্ট বেংগল আৰু ইয়াৰ জিডিপি হ'ল কিমান 17.19 লাখ ক্ৰ'ৰ মানে 17.19 লাখ ক্ৰ'ৰ ৱেষ্ট বেংগল নাম্বাৰ 6ত তাৰপিছত আহিলে আপোনাৰ ৰাজস্থান আৰু এইখন ৰাজস্থানৰ আপোনাৰ জিডিপি হ'ল আপোনাৰ 15.7 লাখ ক্ৰ'ৰ হয় আপোনাৰ ঠিক আছে ৰাজস্থান নাম্বাৰ 7ত তাৰপিছত নাম্বাৰ 7ৰ পিছত মানে ৰাজস্থানৰ পিছত আহিলে আপোনাৰ কি আহিব অন্ধ্ৰ প্ৰদেশ আৰু এইখনৰ জিডিপি মানে অন্ধ্ৰ প্ৰদেশৰ জিডিপি আপোনাৰ 2023 to 2024 জিডিপি হ'ল আপোনাৰ 14.49 লাখ ক্ৰ'ৰ মানে 14.49 লাখ ক্ৰ'ৰ ঠিক আছে অন্ধ্ৰ প্ৰদেশ এপি মানে এপি বুলি কয় শ্বৰ্টকাটত এপি মানে অন্ধ্ৰ প্ৰদেশ নাম্বাৰ 8 আছিলে অন্ধ্ৰ প্ৰদেশ বলক নেক্সট মানে নাম্বাৰ 9ত আহিলে এইটো তেলেংগানা আৰু তেলেংগানা জিডিপি হ'ল আপোনাৰ বৰ্তমান আপোনাৰ জিডিপি মানে আপোনাৰ 14 লাখ ক্ৰ'ৰ তেলেংগানাৰ একৰ্ডিং টু 23 to 24 মানে 2023 পৰা 2024 লৈ জিডিপি হ'ল আপোনাৰ 14 লাখ ক্ৰ'ৰ তেলেংগানা এণ্ড গাইজ নাম্বাৰ লাষ্ট মানে আটাইতকৈ লাষ্ট মানে নাম্বাৰ 10ত হ'ল আপোনাৰ ফাইনেলি মধ্য প্ৰদেশ এমপি বুলি ক'লে বহুতে বুজি পায় মানে এমপি মানে মধ্য প্ৰদেশ শ্বৰ্টকাটত কয় এমপি চ' এইখন হ'ল আপোনাৰ নাম্বাৰ 10 মানে বৰ্তমান ভাৰতৰ আটাইতকৈ ধনী ৰাজ্যৰ ভিতৰত নাম্বাৰ 10ত হ'ল আপোনাৰ মধ্য প্ৰদেশ এমপি আৰু ইয়াৰ জিডিপি চাই লওক ইয়াৰ জিডিপি হ'ল আপোনাৰ 23 to 24 মানে 2023 পৰা 2024 জিডিপি হ'ল আপোনাৰ 13.87 লাখ ক্ৰ'ৰ মানে 13.87 লাখ ক্ৰ'ৰ মধ্য প্ৰদেশ চ' এইকেইখন আছিলে আপোনাৰ 10খন মেইনলি আপোনাৰ বৰ্তমানলৈ আপোনাৰ জিডিপিৰ আধাৰত আটাইতকৈ ভাৰতৰ 10খন আটাইতকৈ ধনী ৰাজ্যৰ নাম এইকেইখিনি আছিল মানে 10খন দেখিলে আৰু মই আপোনাৰ পৰা ৰিপিট কৰিছোঁ পৰাপৰ জল্দি মানে চ' টপ 10 ৰিচেষ্ট ষ্টেটছ অফ ইণ্ডিয়া ভাৰতৰ 10খন আটাইতকৈ ধনী ৰাজ্য জিডিপিৰ আধাৰত চ' নাম্বাৰ 1ৰ আছিল এখন মহাৰাষ্ট্ৰ আৰু ইয়াৰ আছিল আপোনাৰ কি আপোনাৰ জিডিপি আছিল 38.79 লাখ ক্ৰ'ৰ তাৰপিছত আছিল তামিলনাডু নাম্বাৰ 2ত আৰু জিডিপি আছিলে আপোনাৰ 28.3 লাখ ক্ৰ'ৰ তামিলনাডু তাৰপিছত নাম্বাৰ 3ত আছিলে আপোনাৰ গুজৰাট আৰু ইয়াৰ জিডিপি হ'ল আপোনাৰ 25.62 লাখ ক্ৰ'ৰ গুজৰাট চ' নাম্বাৰ 4ত আছিলে আপোনাৰ কৰ্ণাটক আৰু ইয়াৰ জিডিপি হ'ল আপোনাৰ 25 লাখ ক্ৰ'ৰ নাম্বাৰ 5ত আছিলে আপোনাৰ এইটো উত্তৰ প্ৰদেশ আৰু ইয়াৰ জিডিপি আছিল 24.39 লাখ ক্ৰ'ৰ তাৰপিছত আছিলে নেক্সট মানে নাম্বাৰ 6ত আছিলে ৱেষ্ট বেংগল আৰু ইয়াৰ জিডিপি হ'ল আপোনাৰ 17.19 লাখ ক্ৰ'ৰ
এণ্ড নম্বৰ 7 আছিল ৰাজস্থান আৰু ইয়াৰ GDP হ'ল 15.7 লাখ ক্ৰ'ৰ। তাৰপিছত নেক্সট আছিলে নম্বৰ 8 অন্ধ্ৰপ্ৰদেশ মানে AP আৰু ইয়াৰ GDP হ'ল আপোনাৰ 14.49 লাখ ক্ৰ'ৰ। এণ্ড নম্বৰ 9 আছিল তেলেংগানা, ইয়াৰ GDP হ'ল আপোনাৰ 14 লাখ ক্ৰ'ৰ। এণ্ড দ্য লাষ্ট ওৱান ইজ মধ্যপ্ৰদেশ আৰু ইয়াৰ GDP হ'ল 13.87 লাখ ক্ৰ'ৰ। তো গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, এণ্ড যদি ভাল পালে লাইক চেক কৰি দিব, एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल। तो मिलते हैं फिर नेक्स्ट वीडियो पर। सो टिल देन बाय एंड सी यू इन द नेक्स्ट वीडियो।